আসব দেশৰ গছব প্ৰেমৰ কাহিনী এইবাৰ খুৰীয়েকৰ লগত ভতিজাৰ প্ৰেম কাহিনীয়ে চৰ্চা লাভ কৰিছে সৰ্বত্ৰে প্ৰেম সে অন্ধ প্ৰেম সে বয়স জাতি বিচাৰ নকৰে হিয়া প্ৰমাণ কৰিলে খুৰীয়েক আৰু ভতিজাই এইবাৰ নিজ খুৰীয়েকক পলুৱাই নিলে ভতিজাই নিজ স্বামীৰ ভতিজাৰ লগত পলাই গল মৰমৰ খুৰী স্বামী কেৰালাত কাম কৰাৰ সুযোগত এইবাৰ পত্নীৰ পলায়ন ভতিজা তুষাৰ শেখৰ হৈতে আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক স্বামীৰ অগাৰ্থে পত্নীয়ে 1.5 বছৰ ধৰি চলাই গৈছিল প্ৰেমৰ সম্পৰ্ক 1.5 বছৰ প্ৰেমৰ অন্তত দুই পলাই গৈ পাতিলে বিয়া স্বামী বহি আহিছ কেৰালাৰ পৰা আহি দেখিলে পত্নী নাই আসব প্ৰেম এইখন পৃথিৱী স্বামী থাকে কেৰালাত পত্নীয়ে প্ৰেম কৰে স্বামীৰ ভতিজাৰ লগত স্বামী ঘৰত নথকাৰ সুযোগতে ভতিজাৰ লগত পলায়ন কৰে খুৰীয়েক প্ৰেম ভাল পোৱা আৰু কিমান তললৈ নামিব বৰ্তমান যুগৰ প্ৰেমে নামানে কোনো ঘৰুৱা সম্পৰ্ক স্বামী কেৰালাত গৈ পৰিয়ালৰ কথা চিন্তা কৰে ইফালে পত্নীয়ে চিন্তা কৰে ভতিজাৰ কথা লাহে লাহে প্ৰেম ইমানেই গভীৰ হল যে এজনে আনজনৰ অবিহনে থাকিব নোৱাৰা হল ইফালে আকৌ স্বামী ঘৰত নাই সেই সুযোগতে ভতিজাৰ লগত পলায়ন কৰিলে নিজ খুৰীয়েকে